হেল্ল' গাইছ, এয়া বৰষুণে একদম ইমান বেয়া কৰি পেলাইছে ৰাস্তাবিলাক। আমি পূজা চাবলৈ আহিছিলোঁ। পূজা মণ্ডপৰ ওচৰতে জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে। সেনেকৈ মণ্ডপটো সজাই আছে বাহিৰৰ ভাগ। আমি পূজাৰ স্থলীৰ ভিতৰলৈ যাওঁ আহক আটাইকেইজনে। আপোনালোকক ভিতৰ ভাগটো মই দেখুৱাই দিওঁ। এয়া লংকেশ্বৰ হয়। ইয়াতে ধুনীয়া পূজা চলি আছে, বহুত ধুনীয়া হয়। ইয়াতে গধূলি সময়ত এনেকৈ বাতি চিষ্টেমত ভোগো দিয়া হৈ আছে। আমি আকৌ দেৱী মাৰ ওচৰলৈ সেৱা কৰিবলৈ গৈ আছোঁ। ইয়াতে নাম কীৰ্তনো হৈ আছে, নাম হৈ আছে, ইয়াতে চলি আছে। আমি অকণমান ভিতৰৰ ভাগত আছে পূজা মণ্ডপটো, যিহেতু আমি গৈ আছোঁ। আহি পালোহি পূজা মণ্ডপৰ ভিতৰ ভাগ। আহি পেলাই ইয়াতে আমি আটাইকেইজনে সেৱা লৈ লওঁ। সকলোৰে মংগল কামনাৰ বাবে আমি ধুনীয়াকৈ দেৱী মাৰ ওচৰত আমি সেৱা এটা লৈ ল'লোঁ। লৈ পেলাই ইয়াতে লৈ পেলাই এবাৰ আমি আহিম যাবৰ বাবে। আপোনালোকে যদি মোৰ চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব। আৰু মোৰ এনেকুৱা হৈছে যোৱাকালি ভিডিঅ'টো আজি দিব লগা হৈছে। আজিৰ ভিডিঅ'টো যোৱাকালি টাইমৰ বাবে চাওকচোন কিমান মানুহ হৈছে। বৰষুণ আহিছে যদিও মানুহো হৈ আছে পূজাত। ব্যস্ততা ভিডিঅ'বিলাক সদায় লেটকৈ দিয়া হৈছে। আকৌ পূজাৰ পৰা ওলাই এয়া ৰেষ্টুৰেণ্টত খাবলৈ লৈছিলোঁ। আজি ভিডিঅ' ইমানেই আছিলে। বাই।